দোস্ত আকৌ মই আহি গলো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আজি ভিডিঅ'টোত কি হয় কি নহয় সকলোবোৰ মই আপোনালোকক আজি দেখুৱাই আছো বলক আজি এটা বিশেষ দিন কি বিশেষ দিন কাইলৈ মোৰ পৰীক্ষা কি হ'ব এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো মোৰ মানে আজি আছিল জন্মদিন কিন্তু কি কম দুখৰ খবৰ মোৰ কাইলৈৰ পৰা পৰীক্ষা সেইবাবে মই জন্মদিন বান্ধি নোৱাৰিলো কিন্তু একো কথা নাই ঘৰতে খাম কিবা কিবি কি খাম কি নাখাম চাম বাৰু আবেলিকে এতিয়া কি আনিবি খাবলৈ কি আনিবি একো গমেই নাপায় এইটো অদৰকাৰী মানুহ খাবলৈ কি আনিম সৰুকে কেক এটাকে লৈ আনিম সেইটোকে কাটিম তাকে আপোনালোকক দেখুৱাম এতিয়া বৰ্তমান দেখুৱাবলৈ এইটোৱে আছে ওলমিছিলে কিন্তু এটা কথা মোৰ ইয়াৰ আগৰ যিকেইটা ভিডিঅ' আছিলে সেইকেইটা ভিডিঅ' অলপ বেয়া হ'ল মানে মই ঘৰতে দেখিছো তাত খুব ৰ'দ পৰি থাকে ন সেইবাবে মই মানে তাত গম নাপালো আহি দেখিছো ভিডিঅ'খিনি বেছিভাগ তলটোহে দেখুওৱা হ'ল ওপৰটো ভালকে নোলালেই সেইবাবে মোক এইবাৰ ক্ষমা কৰি দিব আৰু সেইকেইটা ভিডিঅ' মোক আকৌ ডিলিট কৰিবলৈ মন নগ'ল কৰিলো যেতিয়া আপলোড কৰিয়ে দিওঁ যি হ'ব কিন্তু চালে এতিয়া মাক দেখুৱাম মাৰ ওচৰত যাম কি হ'ল কি হাঁহি পিছ কি মই ভিডিঅ' কৰি আছো কি দিবি ক বাৰ্থডে কি দিবি অ চাৰ্ট এটা দিম মস্তি চাৰ্ট এটা দিম এইপিনে গাখীৰ উতলি আছে কিবা এটা খাম এতিয়া ঘুগুনি খালো ৰাতিপুৱা বনাইছিলে থৈ দিছিলে ঘুগুনি অলপ চাগে আজি কেমেৰা কোৱালিটি অলপ ভাল পাইছে আৰু ভিতৰতকৈ আজি দাদা মোবাইল ৰেডি কৰিছো সেইকাৰণে অলপ ভাল হৈছে আৰু কেমেৰা এইপিনে চাওক এতিয়া মই আমাৰ ৰুমটোলৈ আহিলো ৰুমটোতে আহি মায়ে কিছুমান বস্তু উলিয়াই থৈছে পেলাবলৈ এই খোপা চাওক এই খোপা মোৰ আকৌ মোৰ স্কিনৰ অৱস্থা পৰা নাই মানে অৱস্থা বহুত বেয়া হৈ গৈছিলে মাজতে এইবোৰ পুৰা গুটি চুটি উঠি একদম গুটি মানে বৰ বেয়াকে উঠিব ধৰিছিলে গুটি চুটিবোৰ তাৰপিছত এইসোপা প্ৰায় 4-5 মাহৰ পিছত এতিয়া এইবোৰ ৰিজাল্ট গুটি চুটিবোৰ ভাল হ'লগৈ দাগবোৰ অলপ আছে এতিয়া দাগবোৰ যাব বাৰু কিন্তু এইসোপা মোৰ স্কিনৰ আৰু ফেচৱাছ এইবোৰ আছে এইসোপা বহুত দিগদাৰ হৈ গ'ল মানে মোৰ মানে জ্বলিলে ওলাবলৈকে লাজ লগা হৈছিলে সেইসোপা গুটি চুটি খোপা তাৰপিছত এতিয়া পিছে এইবোৰ নাই যি হয় হ'ব যি নাই এতিয়া মই পটককে গাটো ধুই আহোঁগে গাটো ধুই পিনি বাকীখিনি মই আপোনালোকক দেখুৱাই আছো ঠিক আছে এতিয়া গা চা ধুই আহি গলো আহি এতিয়া এইটো হাততে কমলা এতিয়া ৰ'দত যাওঁ ৰ'দত গৈ বহি মেলি কমলা চমলা খাওঁগে এতিয়া বেয়া ঠাণ্ডা লাগিছে গা চা ধুই আহি ঠণ্ডে কি পিছে চলো ৰ'দতে বহিলো বাহ কি ধুনীয়া লাগিছে এতিয়া ৰ'দত বহি চক এবাৰ নিয়াও দেখুৱাইছো দেখিয়ে থাকে এইপিনে আমাৰ মুকলি কৰি দিলে হাবিবোৰ এইপিনে ডাঙৰ হাবি এখোপামান আছে সেইবোৰ পৰা কাটি চাফ চিকুণ কৰি দিলে মোৰ আগৰটো ভিডিঅ' আপোনালোকক দেখুৱাওঁতে ইয়াত এইবোৰ ধান চান পুৰা আছিলে এতিয়া এইপিনে চব ধান চান পুৰা দাই মেলি আজৰি পুৰা সেইদিনা গাড়ী ঠিক আছে চাই থাকিবা ভিডিঅ'টো এতিয়া মই ভাবিছো একদম ভাত পানী খাই আপোনালোকক মই এইটো খাই লওঁ ভাত পানী খাই আপোনালোকক একদম প্ৰায় আবেলি সময়ত দেখুৱাই আছো আকৌ ঠিক আছে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে দেই যদি ভাল পাইছে লাইক কৰি দিব আৰু নতুন মানুহ যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিব ঠিক আছে এয়া ভাত হৈ গ'ল খালি এতিয়া নিৰামিষ মানে মাছ নি মাছ ৰাতি মাংস হ'ব ন ৰাতি মাংস হ'ব পোলাও হ'ব ভাত কমলা এতিয়া এনেকে খালো এতিয়া এনেকে খাই মেলি আৰু খাইছো পাছত চাই থাকিব ভিডিঅ'টো আবেলিলে হয় নাই কৈ চাই থাকিবলৈ ক
মস্তি হ'ব আবেলিলে হেল্ল' ৰচি এতিয়া নি ওলালো আবেলি সময়ত কিয়াকে আনোগে খাবলৈ আৰু আবেলি সময়তে এতিয়া জাষ্ট নিয়মটো দাদা ওলালে মাও এতিয়া ওলাই মেলি হ'ল দাদা ওলাইছে মোক গাড়ীখন ষ্টাৰ্ট দিবলৈ কৈছে কেতিয়াকে ষ্টাৰ্ট দি লওঁ কি আছে আমাৰ গাড়ীখন কিনা ভিডিঅ' দিছিলো তাৰপিছত আৰু বেলেগ ভিডিঅ' নাই দিয়া নহয় এদিন দিব লাগিব ঠিক আছে সেকেন্ড সার্ভিসিং মাৰিব পৰা গ'ল প্ৰায় 6 মাহে হ'ব আমাৰ এইকিনে এয়া চব এবাৰ এনেকৈ দেখুৱাইছো ভিডিঅ'টো আৰু যিমান বাৰু ভালকৈ আপোনালোকক দেখুৱাম কোনোবা এদিন এটা নতুন ভিডিঅ' আনিম ঠিক আছে এতিয়া হ'লেও অলপ চক বাৰু যিমান বাৰু হ'ব এই ফোন এটা আহি গ'ল যিটো ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলে আপোনাৰ হৈ গ'ল এতিয়া উঠি লওঁ মাৰি লওঁ দেই মই কি কৈ আছিলো ৰ'ব এইখন আমাৰ স্কুল এই পাহৰিলো আকৌ যাওঁতে দেখুৱাম ভালকে ইয়াতে কেণ্টিন এখন আছে ৰ'ব দেখুৱাই এই বেংকটোৰ ওচৰতে এইখন কেণ্টিন আমাৰ ইয়াত খুলিলে নতুনকে এতিয়া ডাইৰেক্ট দোকানত লগ পাই আছো কিনিলো পুৰা কিনিলো কিনি মেলি যাওঁ ঘৰ গৈ দেখুৱাইছো কি কিনিলো বস্তু বজাৰ মাৰ কৰিলো মা কৈছিলি বজাৰ কৰিলো এতিয়া তোমাৰ ঘৰত তলাটো মাৰি থৈ গুচি আহি ঘৰত তলাটো মাৰি আমি চব গুচি আহিলো দেউতাই এইপিনে ঘৰত চাব এই ঘৰত তলাটো মাৰি থৈ গুচি আহিলো এতিয়া আমাৰ ঘৰত কোনো কিবা এটা পৰিৱেশ হৈ আছে আৰু কি পৰিৱেশ হৈ আছে মই আপোনালোকৰ ঘৰত গৈ দেখুৱাই আছো ঠিক আছে চাই দিব ভিডিঅ'টো পাই গ'লো ঘৰ এইখন আমাৰ স্কুল বাইক গ'লে আমাৰ ঘৰত তলা চলা মাৰি থৈছো আলহী বহি আছে একো একদম মজা স্কুললৈ যাবলৈ একদম ওচৰতে চাই লওক আজি অলপ আমাৰ নামঘৰ কাম চলি আছিলে ন নামঘৰ কাম এতিয়া কমপ্লিট হ'বগৈ আৰু টিং চিং লগালে এতিয়া জাষ্ট ফ্ল'ৰটো আছে কৰিবলৈ আমাৰ বৰ্তা আহিছে এখন দাদাই গাড়ীখন আগত থৈ দিছিলে এতিয়া বেক কৰিব লৈছে ba
ফাইনেলি ঘৰ আহি পালোহি ফাদাৰত বহি আছে হেল্ল' ফাদাৰ অকলে অকলে বহিছা হেল্ল' ব্ৰ ফাইনেলি ঘৰ পালোহি আহি ঘৰ পাই গলো এইপিনে আমাৰ দেউতাই দোকান নাযাওঁ বুলি উঠাই ঠাং মাৰিছিলে এতিয়া অকলে অকলে ঘৰত বহি আছে আমি যাব নোৱাৰো বুলি এয়া আমাৰ ছাৰ মেথছৰ ছাৰ তাকে দেখুৱাই দিলো আমি গৈ আধা ৰাস্তা পাইছোগে ফোন কৰিছে এতিয়া দেখুৱাইছো আৰু অলপমান হ'ব ভিডিঅ' অকণমান দীঘল হ'ব আৰু কি হয় কি নহয় চাই থাকিব ভালদৰে ঠিক আছে বাই বাই এয়া বজাৰ বালিং গ্লাছ লাইটো ভিতৰত থলোগে একবা এতিয়া ভিতৰলৈ কঢ়িয়াই আনা ঠিক আছে তাৰপিছত আপোনালোকক দেখুৱাইছো যি হয় যি নহয় এয়া বজাৰ কৰি মেলি আনিলো ইয়াত আছে মিঠাই ইয়াত আছে এইটো কেক দেখুৱাম ইয়াত আছে চিংৰা তাৰপিছতে এইটো মোক দিলে দাদাই চকলেট এইটো ডেইৰী মিল্ক খামগে কটাই খাম লৈ এতিয়া কাটিম Happy birthday to you. Happy birthday to you. Happy birthday, Munu. Happy birthday to you. Kada pota hat lu jauh mai deh. Beauty. Kita mana dana? Aku. Tidak sama Pak Mantan. Kita dah. মজা এইটোহে মজাকে উঠিছে কেক চেক কাটিলো দেখিলে চাগে খানা হেল্ল' ব্ৰো কি কবি আজি ধুনীয়া দিনটোত হেপী বাৰ্থডে বুলি কওঁ তুমি কি কবা চিঙৰা খা ময়ো খাই লওঁ এইপিনে আমাৰ খুৰীহঁতক চবকে পঠিয়াই মেলি দাদাহঁতো গ'ল পঠিয়ালো মানে খুৱাই বোৱাই পঠিয়াই মেলি হ'ল এতিয়া এয়া মাংস দি আছে মায়ে মাংস নধুলে নহয় ইয়াৰ মায়ে মাংস ধুই আছে পুৰা ইয়াৰ দাদাই হেল্প কৰিবলৈ ৰৈ আছে মাংস দাদাই বনাব দাদাই মায়ে মানে দুটাই মিক্স কৰি বনাব চেফ হিমাংগ দত্ত আৰু অৱশেষত দেউতা আহিলে ঘৰ আপুনি দেখুৱাইছিলো এয়া পজিশ্যনত বহি ললে মোবাইল চাবলে এইপিনে অকণ দিছে টিভি অন হ'ব এইপিনে মোবাইল অন হ'ব দুইটা একদম চলি থাকিব নিউজ ইমান আজি টিভি অন নহয় আৰু কি হ'ব মাংসৰ লগত কি হ'ব আৰু কৈ দে পোলাও আৰু মাংস পোলাও আৰু কি বনাম আৰু কি বনাম কি হ'ব তাৰপিছত আজি বৰ ধুনীয়া বস্তু এটা আনিলো এইটো দেখিছনে বেলেগ চালি এইটো বগৰী হয় এইকেইটা ওলাই গ'ল ভৰাই থবি ওলাই গ'ল তাৰপিছতে কেক চেক থাকিলে কেনে কেক চেকে অলপ থাকিলেগে তাৰপাছতে ইয়াৰ এপিচ এনেকে আৰু থাকি গ'লে ঘৰত কেক চেক থাকি গ'লে একো কৰিব নালাগে আমি খাই চলিব লাগে তাৰপিছতে বজাৰতে গ'লে এইকেইটা ভাল হ'ব এতিয়া বাকী কথা বাদ দিয়ক এইপিনে বাজিলে কেইটা বাজিলে 7টা 5 আজি লাষ্ট আৰু
পোলাও চাউল দিছো হুম মই পোলাও মানে ইয়া চাউল দিছো এতিয়া বাকী কথা হৈ গ'ল এতিয়া বাজিলে 7টা মই প্ৰায় 9টা 9:30 এতিয়া পঢ়িম আৰু এতিয়া 8 আৰু 2 ঘণ্টা মই আপোনালোকক এতিয়া একো নেদেখাওঁ আৰু দেখুৱাবলৈ বিশেষ বাৰু একো নাই এতিয়া মই জাষ্ট পঢ়ি মেলি মোৰ কাইলৈ পৰীক্ষা আছে কাইলৈ পাছবেলা আছে কাইলৈ পৰীক্ষা আছে আকৌ আগবেলা মোৰ দোকানৰ পৰা আহিবলৈ আছে ঠিক আছে এতিয়া ভিডিঅ'টো চাই দিব আৰু অলপমান দেৰি হ'ব বেছি দেৰি নহয় আৰু ধৈৰ্য ধৰিব আৰু অলপমান দেৰি হ'ব ভিডিঅ'টো বেছি দীঘল হয় চাই দিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু কমেন্ট এটা কৰিব কেনেকুৱা লাগিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিব এতিয়া আৰু যোন আছে তেওঁলোকেতো চাগে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিছে আৰু যোন নতুন নাই কৰা বৰ্তমান তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো যেতিয়া সাবস্ক্ৰাইব কৰে ময়ো তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাম ঠিক আছে ভিডিঅ'টো ভাল পাইছে যদি চাই থাকক ঠিক আছে দাদা এয়া দাদাই মাংস বনাই মাংস পোৱাই নাই কেৰাহীত এয়া বিলাহী এয়া পিঁয়াজ এইপিনে পোলাও কাৰণে চাউল দেৰি আছে তেন্তে এয়া মাংস পুৰা মেৰিনেট কৰি থৈ দিয়া আছে হালধি নাই দিয়া এইপিনে আমাৰ কুকছ দাদা আৰু মা দুইটা এয়া পোলাও এয়া মাংস এয়া পোলাও আৰু দাদা আপোনাৰ কিমান দেৰি লাগিব আমাৰ চেফ এতিয়া 8:30 হ'ল 9:15 এয়া আমাৰ 9:15 মানত খাই হৈ যাব পৰা ধুনীয়াকে তাকে এইটো পুৰা গ্ৰেভি বনিব আৰু এইখন কেৰাহীত কি হ'ব এইখন কেৰাহীত হ'ব আপোনাৰ পোলাও এইখন হ'ব আপোনাৰ মাংস তাৰপিছতে ইয়াত সেয়া নিমখ আছে এতিয়া একদম ফাইনেল যিটো ডিছ বনিব সেইটো মই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকিব কেইটা বুজিলে একদম পুৰা একদম জেগাত আমাৰ চেফে খানা ৰেডি কৰি দিছে এয়া পোলাও একদম জেগাত ৰেডি হৈ গৈছে এইটো মঙহ এইপিনে গিলাচ ৰেডি এইপিনে মঙহ ৰেডি এইপিনে বাতি ৰেডি মঙহ কালাৰটো ইয়াত হালধি আহিছে ক'ত মোবাইলত মোহে পোলাও ইয়াত অলপ কালাৰটো বেছি লাইট হৈ আহিছে আচলতে ডাৰ্ক হৈ আছে একদম পুৰা জকাচ এতিয়া বাঢ়ি দে খানা পুৰা ধুনীয়াকে বাঢ়ি দে এতিয়া খানাটো খাওঁ ঠিক আছে এতিয়া মই ভাত খাবলৈ লওঁ 3, 2, 1 এয়া আহি গ'ল খানা ইজ ৰেডি এয়া বগৰী আজি নতুন কৰা নাই একদম চালিয়া এইপিনে আচাৰ চব গোটাই দিলো এয়া আমাৰ চেফে বনালে চালি আছে মাংস এয়া চেফে বনালে আমাৰ পোলাও এয়া ফাদাৰ আজি আছে আৰু এতিয়া খাবলৈ আহিছে নিউজ চাই মেলি এয়া গাত চাত কৰি লৈছে এতিয়া আজিলে ভ্লগটো সামৰণি মাৰো এতিয়া আজিৰ দিনটো এনেকেই গ'ল এনজয় কৰি এনেকে গ'ল ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিব যেনে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায় আৰু এতিয়া ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰিব ঠিক আছে আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ 27 তাৰিখে লগ পাই আছো বাই বাই Okay.